खुलुमबाय स्टुडियोआव दं आंखिलिकां ब्रह्म बिश्वनाथ जिल्ला गहपुर हालामनि सिङाव थानाय जोहोलाव दैमालु गेलेग्रा फोथाराव दिनै गाहाय खुन्थिया गायसननाय हाबाफारि लादों। सनाथि मायथाइ फोरबो फालिथाय दुलाराय ब्रह्म धोरोम आफाद दुलाराय ब्रह्म धोरोम फोसाव आफाद रुफाथि मायथाइ फोरबो फालिथाय दुलाराय ब्रह्म धोरोम लाइमोन आफाद आरो 23थि बोसोरारि जथुमा दुलाराय ब्रह्म धोरोम आइजो आफादा जथायै फैगौ 20, 21, 22 आरो 23 जानुवारियाव खुंफुंनो लाहार फाहार खालामदों। बेजों लोब्बा लाखिनानैनो दिनै जोहोलाव दैमालु गेलेग्रा फोथाराव गाहाय खुन्थिया गायसननाय हाबाफारि लादों। आरो बे हाबाफारियाव डक्टर नीलुत स्वर्गियारिजों लोगोसे ओनसोलनि एमएलए उत्पल बरा बिथांमोना बाहागो लायो। बेनि अनगायैबो बे हाबाफारियाव ब्रह्म धोरोमनि भक्त आइ आफामोनहा बाहागो लानायजों बे मेलखौ मोजाङै मोजां जाफुंहोयो। অনুষ্ঠিত হ'ব জানুৱাৰী 20 তাৰিখৰ পৰা 23 তাৰিখলৈকে এইকেইটা দিনত আমাৰ সদৌ অসম ব্ৰহ্ম ধৰ্ম সমাজৰ বিভিন্ন প্ৰতিনিধিসকল আহিব। ইয়াতে আধ্যাত্মিকতাৰ ভেটি গঢ়ি উঠিব, যজ্ঞ হ'ব আৰু বিভিন্ন ধৰণৰ ধৰ্মালোচনী সভা হ'ব। এই সভাখনত আমি পাতিবৰ কাৰণে আজি লাইকতা অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে উপস্থাপন কৰিলোঁ। আমাৰ বিটিআৰৰ ইএম এগৰাকী আহি ইয়াত উপস্থাপন কৰিলে ডক্টৰ স্বৰ্গীয়াৰী ডাঙৰীয়া। মই শুভেচ্ছা জনাইছোঁ প্ৰতিগৰাকী ব্ৰহ্ম ধৰ্ম সমাজৰ প্ৰতিগৰাকী জনপ্ৰতিনিধিক, লগতে আমাৰ স্থানীয় ৰাইজক আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ। এই অনুষ্ঠানটো যাতে সকলোৰে সহযোগত মই এগৰাকী জনপ্ৰতিনিধিৰ লগতে RC কমিটিৰ মই সভাপতি হিচাপে মই সকলোৰে সহযোগিতা বিচাৰি অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ প্ৰয়াস কৰিছোঁ। ব্ৰহ্ম ধৰ্ম পৰিচালনা কমিটিৰ গোল্ডেন জুবলিৰ লাই খুঁটা স্থাপন কৰা এটা কাৰ্যকৰী কাম আছিল। ইয়াৰে আমাৰ সন্মানীয় লোকেল এমএলএ উৎপল বৰা ডাঙৰীয়া সভাপতি আৰু এই অঞ্চলৰে বিশিষ্ট ব্যক্তিসকল আমাৰ উপস্থিত আছিল। আজি এই অঞ্চলৰ যেহেতু এটা গোল্ডেন জুবলি চেলিব্ৰেশ্যন কৰিবলৈ সদৌ ব্ৰহ্ম পৰিচালনা কমিটিয়ে যুঁজা চলাইছে। ৰাইজ দলে বলে ওলাই আহিছে। ব্ৰহ্ম ধৰ্ম যি পৰিচালনা কমিটিৰ দ্বাৰা এই গোল্ডেন জুবলিৰ যি এটা মাংগলিক কাম, সেই মাংগলিক কাম আজি সম্পূৰ্ণ হ'ল। আমি জানুৱাৰীত 21, 22, 23 তাৰিখে ডেট ফিক্স কৰা হৈছে। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ সেইদিনাখন দলে বলে আহি ইয়াত যোগদান কৰিব আহিব। আশা কৰিছোঁ পৃথিৱীৰ শান্তিৰ কাৰণে, ৰাইজৰ শান্তিৰ কাৰণে ইয়াতে যজ্ঞ আহুতি দিয়া হ'ব আৰু ৰাইজৰ মংগলৰ কাৰণে এই ব্ৰহ্ম ধৰ্ম পৰিচালনা কমিটিয়ে গোল্ডেন জুবলি ইয়াত চেলিব্ৰেশ্যন কৰিব। কোন কোন থাকিব উপস্থিত? ইয়াত উপস্থিত আমি সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ আৰু বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। গতিকে তেখেতসকলৰ উপস্থিত ইয়াত আমাৰ গোল্ডেন জুবলি চেলিব্ৰেশ্যন হ'ব। থেংক ইউ। ইয়াত অনুষ্ঠিত কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিব আৰু বিশেষকৈ মুখ্যমন্ত্ৰী অনুমোদন কৰিছে, স্থানীয় বিধায়ক সংগ দিছে লগত। আজি ডাঙৰীয়া আহিছে, কি কয়? আজি আমাৰ 2 তাৰিখ ডিচেম্বৰ 2024 চনৰ আজি সদৌখনত আজি সদৌ অসম ব্ৰহ্ম ধৰ্ম সমিতিৰ 50 সংখ্যক তথা সোণালী জয়ন্তী বৰ্ষ উদযাপন কাৰণে আজি লাই খুঁটা স্থাপন হ'ল। এই লাই খুঁটা স্থাপনত আজি আমাৰ অভ্যৰ্থনা সমিতিৰ মাননীয় সভাপতি মহোদয়, কাৰ্যকৰী সভাপতি সদায় তথা আমাৰ বিটিআৰ চৰকাৰৰ EM নীলত স্বৰ্গীয়াৰী দেৱে আহি লাই খুঁটা স্থাপন কৰি গ'ল আৰু আমি আশা কৰিছোঁ যে সদৌ অসম ব্ৰহ্ম ধৰ্ম সমিতিৰ অন্তৰ্গত থকা বিভিন্ন জিলা তথা প্ৰাইমাৰী আঞ্চলিক
বাবাহঁতে সহযোগ কৰি আজি আমাৰ এই দুইমালো জহুলাও পথাৰত যিহেতু অহা 20, 21, 22, 23 জানুৱাৰী 2025 চনত অনুষ্ঠিত হ'ব সোণালী বৰ্ষ এই বৰ্ষ আশা কৰিছোঁ তেওঁলোকৰ সহযোগৰ যোগেদি আজি আমাৰ এই যে কাৰ্যসূচী যাতে সফলতা হয় এইটো আমি কামনা কৰিছোঁ পূৰ্ণ সহায়ত আৰু আজি মই বিশেষকৈ আপোনালোকৰ চেনেলৰ সহায়ৰ যোগেদি সহায় কৰাৰ কাৰণে মই আপোনালোকৰ ধন্যবাদ জনাইছোঁ আৰু মোৰ আশা থাকিল আপোনালোকে সহযোগ কৰি আমাৰ সেই সময়ত অনুষ্ঠিত হ'বলগীয়া যিটো অধিৱেশন এই অধিৱেশন সফলমণ্ডিত কৰিব বুলি মই আপোনালোকক ধন্যবাদ জনাইছোঁ।